আজিৰ ভাত সাজ একদম জুতি লগাই লৈছোঁ। ভাত অলপ সৰহকৈ লৈ লৈছোঁ। বোলে পাতত দিয়া মাছ আছে যে, লগত ফুলকবি, আলু, বিলাহী, মাছ, এইফালে গাজৰ, বিলাহী, মূলা, বন্ধাকবি, চালাড। পাতত দিয়া মাছ টেঙা হ'লে বেছি ভাল লাগে খাবলৈ। আজি আকৌ টেঙা নাই। মজা আছে চালাডখিনি। জলকীয়া এবাৰ খৰিচা অকণমানো লৈ লৈছোঁ। টেঙা হ'লে বেছি ভাল লাগে পাতত দিয়া মাছ খাবলৈ। অকণমান লৈছোঁহে পাতত দিয়া মাছখিনি। এবাৰ কৰিছোঁ নেকি? পাতত দিয়া মাছ, এইফালে লোকেল মাছ।